এছিয়াৰ পৰা পাকিস্তানৰ পৰা লাইটাৰ তো আমেৰিকাৰ পৰা হয় এইবিলাক ক'ত দিয়া সামগ্ৰী আমেৰিকান স্পিৰিট তো টবাকো হয় এইবিলাক চব। তো গাইজ মই আছোঁ আজি চিটি চেণ্টাৰত। পূজা বুলি কি ধুনীয়াকৈ সজাইছে চাওকচোন। পলমকৈ হ'লেও পূজাৰ বহুত শুভেচ্ছা জনালোঁ। এতিয়া মই আছোঁ থাৰ্ড ফ্ল'ৰত। তো এইখন হৈছে মই কাম কৰা কুইকশ্বপিৰ আন এখন ষ্ট'ৰ, কুইকশ্বপি গৰমেট। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আছোঁ আজি চিটি চেণ্টাৰৰ থাৰ্ড ফ্ল'ৰৰ এইখন ষ্ট'ৰত। তো থাৰ্ড ফ্ল'ৰ এইখন ষ্ট'ৰ হ'ল চাব পৰা কি ধুনীয়াকৈ আছে। এইখন ষ্ট'ৰত আপোনালোকে পাব বাহিৰৰ দেশৰ পৰা অহা খোৱা বস্তু। তো এতিয়া মই দেখুৱাম এটা ছেকশ্যনত কি বস্তু ক'ৰ পৰা অহা হয় আৰু কিমান প্ৰাইচ। তো ফাৰ্ষ্ট দেখুৱাম কাউণ্টাৰ পিছফালে থকা বস্তুবোৰ, তাৰপিছত এটা ছেকশ্যন। তো গাইজ আজি পূৰা এফালৰ পৰা দেখাম ক'ৰ পৰা ক'ত কি বস্তু আহে, কি বস্তু নাহে আৰু কিমান প্ৰাইচ একফালৰ পৰা আপোনালোকক জনাম। এইফালে আছে জিপো। তো জিপোৰ আপোনাৰ এটা ভিডিঅ'তে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো গাইজ এইফালে চাব পাৰে আপোনালোকে আমেৰিকান স্পিৰিট তো টবাকো হয় এইবিলাক চব বাহিৰৰ পৰা অহা হয়। আপোনালোকৰ পূৰা যোনে টবাকো ভাল পায়, তো মইতো এইবিলাক নাখাওঁ তথাপিও আপোনালোকক দেখাইছোঁ। পূৰা চাব পাৰে এইটো আমেৰিকান স্পিৰিট, তো বাহিৰৰ পৰা অহা হয় টবাকো। এইফালে চিগাৰেটবিলাক ধুনীয়াকৈ সজোৱা আছে। তো এইফালে আমাৰ ইণ্ডিয়ান চিগাৰেটবিলাক। তো টবাকোৰ বহুত যিকোনো প্ৰডাক্ট আপোনালোকে পাই যাব ইয়াত। আৰু ইণ্টাৰেষ্টিং বস্তু এটা দেখাইছোঁ আপোনালোকক, এইটো। তো বহুতেই চিগাৰ ভাল পায়। তো চিগাৰ আমাৰ ইয়াত পাই যাব আপোনালোকে 1000ৰ পৰা ষ্টাৰ্টিং হয় আপোনালোকৰ। তো 1000ৰ পৰা পূৰা ষ্টাৰ্টিং একদম 4000লৈকে পাই যাব। ইয়াত দেখাইছোঁ এইটো আপোনাৰ 1975 হয় আমাৰ ইয়াত। তো কেনেকুৱা লাগে চাই ল'ব। তো এইফালে এইটো আছে আপোনাৰ 1675 চিগাৰ। তো এইকেইটাও হয় চিগাৰে হয় 1800। তো এইবিলাক ডেভিডফৰ হয়, তো ব্ৰেণ্ডেড হয়, বাহিৰৰ পৰা অহা হয়। তো ইয়াত আমাৰ চিগাৰৰ কালেকশ্যনো আছে বহুত, আৰু এতিয়া অলপ কম কালেকশ্যন আছে। তো পিছত আপোনালোকে পাই যাব। তো কোনোবাই যদি ইণ্টাৰেষ্টেড আছে, যদি ভাল পায় এইবিলাক খাই, তো আহিব পাৰে আমাৰ ষ্ট'ৰত। এইফালে আছে ইলেক্ট্ৰিক বাছ, দাম আছে আপোনাৰ 599। তো এইটো বেটাৰী ব্ৰাছ হয়, অট'মেটিক। এইফালেও আছে। তো প্ৰাইচটো কিমান আপোনালোকে জানেনে? প্ৰাইচ আপোনাৰ 649ৰ পৰা ষ্টাৰ্টিং হয়। এইবিলাক হয় মাল্টি ভিটামিন মিণ্ট হয়। এইবিলাক মাল্টি ভিটামিন মিণ্ট হয়, সৰু পেপাৰ টাইপৰ হয়। এইবিলাক চাব পাৰে পূৰা 649ৰ পৰা ষ্টাৰ্টিং 699লৈকে আছে আপোনাৰ। মাল্টি ভিটামিন হয় এইবিলাক, সেইকাৰণে দামবোৰ অলপ বহুত হয় ইয়াত। তো এইফালে আছে আপোনাৰ জিপো লাইটাৰ, তো আমেৰিকাৰ পৰা অহা হয় এইবিলাক। তো আপোনালোকক খুলি পেলাই ভাল মিণ্ট 120 টকাৰ পৰা ষ্টাৰ্টিং। ইফালে আপোনাৰ ট্ৰাইডেণ্ট গাম হয়, চিংগাম। তো 125 টকাৰ পৰা 140 টকাৰ ভিতৰত পাই যাব আপোনালোকে। এইফালে মিণ্ট আছে আপোনাৰ, এইফালে মিণ্ট গাম। তো এইফালে আপোনাৰ জিপো লাইটাৰ হয় এফালৰ পৰা। পূৰা কোনটো ভাল লাগিছে A to Z আপোনাক দেখাম। তো কোনটো ভাল লাগিছে জনাব আপোনালোকে। তো মই এটা আপোনাক খুলি পেলাই ধুনীয়াকৈ দেখাই দিম। তো মোৰ ভাল লাগিছে আপোনাৰ এইটো বেছি ভাল লাগিছে, কালাৰিং আছে একদম। খুলি পেলাই দেখাম আপোনালোকক। তো আপোনাৰ এইটো আমেৰিকাৰ পৰা অহা হয় জিপো লাইটাৰ। তো ষ্টাৰ্টিং আপোনাৰ 3000ৰ পৰা ষ্টাৰ্টিং হয়, একদম আপোনাৰ 5000লৈকে আছে। তো এইটো আপোনাৰ প্ৰাইচ
প্ৰাইচ আপোনাৰ 4449 লিখা আছে ইয়াত, পূৰা ব্ৰেণ্ডেড হয় এইবিলাক। তো বেছিভাগ বস্তু আপোনালোকৰ ইয়াত পূৰা বাহিৰৰ পৰা অহা হয় এইবিলাক বস্তু। বেছিভাগ বস্তু 70% বস্তু ইয়াত বাহিৰৰ বস্তু আছে। তো আপোনালোকক এটা এটা কৈ দেখুৱাম কি কি পোৱা যায় ইয়াত। তো আপোনাৰ জিপো লাইটাৰ আৰু এটা দেখাই দিছোঁ আপোনালোকক, এইটো এটা বেছি ভাল লাগিছে মোৰ আপোনালোকৰ। তো এইফালে এইটো চাব, এইটো হ'ল নজ্বলাৰ কাৰণ আপোনাৰ ফিউলটো ভৰাব লাগিব। ফিউলটো ভৰালেহে আপোনাৰ জ্বলিব। ফিউলটো বৰ্তমান ষ্টকত নাই, সেইটো আহিব কেতিয়া আহে মাজে মাজে। তো ফিউলটো বৰ্তমান এতিয়া ষ্টকত নাই, আহিলে আপোনালোকক আৰু নেক্সট জনাই দিম। তো ইয়াত যদি কোনোবা ইণ্টাৰেষ্ট আছে বা আপোনাৰ চখত এইবিলাক লয়, আমিতো নোৱাৰোঁ এইবিলাক কিনিব। তো কোনোবাই যদি কিনিব বিচাৰে তো আমাৰ ইয়াৰ চিটি চেণ্টাৰৰ 3rd ফ্ল'ৰত আহি এইখনত আহি ল'ব পাৰিব। এইটো ছেকশ্যন আপোনালোকক দেখুৱাম, এইটো ছেকশ্যনত ক'ৰ পৰা আহে কি কি মালটো ইয়াৰ পূৰা এইটো ছেকশ্যনৰ পৰা পূৰা ভালকৈ দেখাই দিম। এটা এটা বস্তু আপোনালোকক গোটেইখিনি বস্তু দেখাব নোৱাৰিম, পূৰা অলপ ব্ৰেণ্ডেড চাই আপোনালোকক দেখাই দিম। এইখিনি হ'ল পাস্তা, এইটো পাস্তা আপোনাৰ ইটালীৰ পৰা অহা হয়। পাস্তা ট্ৰাফল পাস্তা হয় এইটো। তো প্ৰাইচ আপোনাৰ 1575ৰ পৰা ষ্টাৰ্টিং আছে ট্ৰাফল পাস্তা। এইটো হোৱাইট পাস্তা হয়, এইটো চাব পাৰে কি ধুনীয়া। নুডলছ যেন লাগে কিন্তু নুডলছ নহয় আপোনাৰ এইবিলাক। তো পাস্তা হয় পাস্তা। তো এইবিলাক পাস্তা আপোনালোকে দেখা পাব 755ৰ পৰা ষ্টাৰ্টিং আছে আপোনাৰ পাস্তা। কি ধুনীয়া একদম আপোনাৰ পাপৰৰ দৰে লাগে, চাব পাৰে। তো এই ট্ৰাফল পাস্তাৰ আপোনাৰ মেইন ট্ৰাফলটো দেখাই দিম। তো বহুত কষ্টলি হয়, এইটো হ'ল ট্ৰাফল। তো মাছৰুমৰ দৰে এটা বস্তু হয় এইটো। তো এইটো বহুত কষ্টলি আইটেম হয়। তো আপোনাৰ এইটো 2535ৰ পৰা ষ্টাৰ্টিং আছে। তো এইফালে আছে আপোনাৰ ট্ৰাফল চচ, চব বাহিৰৰ পৰা অহা হয় এইবিলাক। তো ইটালীৰ পৰা অহা হয় এইবিলাক ট্ৰাফল পাস্তা, ট্ৰাফল চচ। তো এইফালে আছে আপোনাৰ কোৰিয়ান নুডলছ, কোৰিয়াৰ পৰা অহা হয়। তো 3X 2X ইয়াত পূৰা এভেইলেবল পাই যাব আপোনালোকে। তো এইবিলাক আছে ধুনীয়াকৈ সজোৱাই কোৰিয়ান নুডলছ। ইয়াৰ দামটো হৈছে আপোনাৰ 150ৰ পৰা পাই যাব আপোনালোকে। 150 130 এনেকুৱা ৰেটত পাই যাব আপোনালোকে। ইফালে আছে এইফালে আছে আপোনাৰ CXৰ যিটো চচ হয় আপোনাৰ, এইটো আপোনাৰ 99 হয়। তো এইটো আপোনাৰ কোৰিয়ান চচ হয়। তো বেছিভাগ মানুহে এইটো ট্ৰাই কৰে আৰু খায়ো পাইছে, বহুত ভাল লাগে খাই, মিহলি পেলাই খাই পেলাই। তো এইফালে আছে আপোনাৰ চচ। তো এইফালে আছে আপোনাৰ ঘি, ভিনেগাৰ, এপল চাইজৰ ভিনেগাৰ, চব এইবিলাক বাহিৰৰ পৰা অহা হয়। এপল চিৰাপ কি কি পায় কি কি নাপায় আৰু ক'ৰ পৰা আহে। তো এইটো ছেকশ্যন আপোনালোকক দেখাম। তো এইটো ছেকশ্যনত আপোনাক দেখাম আপোনালোকৰ এইফালে আছে গ্ৰীণ টিৰ পৰা আদি কৰি এইফালে কফি। তো এইটো ছেকশ্যনত ইমান সেই নাই, ইণ্ডিয়ান মাল ইয়াত অলপমান আছে। তো এইফালে আছে আপোনাৰ ৱাইন, নন এলকহলিক ৱাইন। তো এইবিলাক হ'ল আপোনাৰ, তো এইটো হ'ল আপোনাৰ নন এলকহলিক ৱাইন। তো স্পেইনৰ পৰা অহা হয় এইবিলাক, স্পেইন। তো আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাম আপোনালোকক। তো এইবিলাক নন এলকহলিক ৱাইন হয়, তো স্পেইনৰ পৰা অহা হয়। তো এইটো বস্তু আপোনাৰ ৰ'জ চিৰাপ। তো ৰ'জ চিৰাপ আপোনালোকে এইটো ক'ৰ পৰা আহিছে ইমেজিন কৰক। তো বহুতে ভাবিছে এইটো বাহিৰৰ পৰা হয়, কিন্তু বাহিৰৰ পৰা ক'ৰ পৰা অহা মই এতিয়া আপোনালোকক ক'ম। এইটো হ'ল আপোনালোকৰ পাকিস্তানৰ পৰা অহা হয় এইটো। তো এইফালে লেখা আছে পাকিস্তান। তো পাকিস্তানৰ পৰাও আমাৰ ইয়াত বস্তু আহে। তো এইটো ৰ'জ চিৰাপ হয় 599। তো 599তে আপোনালোকে পাই যাব, পাকিস্তানৰ পৰা অহা হয় এইটো। তো এইফালে আছে আপোনাৰ এইটো এটা জুচ,
কোৰিয়া বুলি লিখা আছে, কোৰিয়াৰ পৰা অহা হয়, মেড ইন কোৰিয়া। তো কোৰিয়াৰ পৰা অহা হয় এইটো। তো এইফালে আমাৰ জুচ আছে এইবিলাক, তো পাই যাব। এইফালে ইণ্ডিয়ান জুচো পাই যাব, কেকত দিয়া সামগ্ৰী এইবিলাক। তো ভেনিলা এচেঞ্চৰ পৰা আদি কৰি একদম পূৰা জেলেটিনৰ পৰা আদি কৰি চব পাই যাব আমাৰ ইয়াত। এইফালে আছে আপোনাৰ হোৱাইট কম্পাউণ্ড। তো কেকৰ সামগ্ৰী ইয়াত পূৰা এভেইলেবল থাকে আমাৰ, তো চাব পাৰে। তো এইটো ছেকশ্যনত আহিলোঁ আমি। এইটো ছেকশ্যনত আছে আপোনাৰ বিস্কুট। তো বিস্কুটো আপোনাৰ বহুত দেশৰ পৰা অহা আছে আপোনাৰ। এইফালে আছে এইটো বিস্কুট আপোনাৰ মেক্সিকোৰ পৰা অহা হয়। তো মেক্সিকোৰ পৰা অহাও বিস্কুট আছে আমাৰ আপোনাৰ ইয়াত। তো এইফালে আছে আপোনাৰ লেডি ফিংগাৰ। তো লেডি ফিংগাৰ বিস্কুট হয় এইটো। তো লেডি ফিংগাৰ বিস্কুট এইটো আপোনাৰ মেক্সিকোৰ পৰা হয়, মালয়েছিয়া, মেক্সিকো। তো এইটো আপুনি চাব পাৰে হুপচেং বিস্কুট। তো এইটো হ'ল আপোনাৰ বাহিৰৰ প্ৰডাক্ট হয়, এইটো আপোনাৰ মালয়েছিয়াৰ পৰা অহা হয়। তো খাই বহুত টেষ্টি হয় আৰু বহুত চেল হয় এইবিলাক। তো প্ৰাইচটো হ'ল আপোনাৰ বেছি দাম নহয়, আপোনাৰ এইটো 185 হয়। এইটো হ'ল আপোনাৰ বিস্কুট। তো এইটো হ'ল আপোনাৰ মেক্সিকোৰ মালয়েছিয়াৰ পৰা অহা হয়, মালয়েছিয়াৰ পৰা অহা হয় এইটো। এইফালে আছে আপোনাৰ লোটাছ বিস্কুট। তো বহুত টেষ্টি হয় এইটো আৰু দামো বহুত হয়। তো সৰু বিস্কুটতে এইটো সৰু বিস্কুটতে আপোনাৰ 189 হয়। তো চাব পাৰে বাহিৰৰ প্ৰডাক্ট হয় এইবিলাক। এইফালে আছে চুগাৰ ফ্ৰী বিস্কুট। তো 90% ডাৰ্ক কোকোৱা। তো এইবিলাকো 499 মান পৰিব, 499 মান পৰিব ইয়াত। ইণ্ডিয়ান মেক্স প্ৰ'টিন, এইফালে প্ৰ'টিন বাৰ, এইবিলাক চব প্ৰ'টিন বাৰ। এইফালে আছে ডাৰ্ক চকলেট চব এইবিলাক। এইফালে আছে আপোনাৰ ফেৰাৰ'ছাৰ, চব ইণ্ডিয়ান হয় এইবিলাক। এইটো আপোনাৰ 925 পৰিব। এইফালে আছে আপোনাৰ এইটো 549 হ'ব এইটো দাম। আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ সজোৱা হৈছে। এইফালে আছে আপোনাৰ আমুলৰ ডাৰ্ক চকলেট। তো আমুলৰ ইণ্ডিয়ান বস্তু। তো এইফালে আছে আমাৰ টাকিছ। এইফালে জল চিপছ 249ৰ পৰা ষ্টাৰ্টিং আছে 299লৈকে। এইফালে টাকিছ এইটো চিপছৰ দাম আপোনালোকে পাই যাব। এইটো চিপছৰ দাম আপোনাৰ 850 হয়, 850। এইটো চিপছৰ দাম 850 হয়। টাকিছ এইটো বহুতেই ভাল পায়, এইটো বাহিৰৰ পৰা অহা হয় এইটো। তো এইটো চিপছো আপোনাৰ মালয়েছিয়াৰ পৰা অহা হয়, এইটো মালয়েছিয়া। তো টাকিছ বহুতে ভাল পায় এইটো চিপছ। এইফালে আছে আমাৰ চিট'ছ। এইটো হ'ল আমেৰিকান প্ৰডাক্ট হয় এইটো। এইটো আমেৰিকান প্ৰডাক্ট। এইটোৰ দাম হ'ল আপোনাৰ, এইটো বহুতকেইটা ফ্লেভাৰ আহে। এইটো আমাৰ এটাই এতিয়া ষ্টক আছে, ফ্লেমিং হট বুলি। তো এইটো আপোনাৰ আমেৰিকাৰ পৰা অহা হয় এইটো। তো আমেৰিকাৰ প্ৰডাক্ট। এইটোৰ দাম হ'ল 800। আছে ড্ৰাই ফ্ৰুটৰ আপোনাৰ বেছিভাগ বস্তু আপোনাৰ মেক্সিকো, আৰবৰ পৰা অহা হয়। পূৰা 400ৰ পৰা ষ্টাৰ্টিং আছে, একদম পূৰা 600 মানলৈকে পাই যাব। এইফালে ড্ৰাই ফ্ৰুট আছে, পিজ্জা চচ। এইফালে আছে আপোনাৰ এইবিলাক বস্তু, আপোনাৰ এইবিলাক স্লিজিং। তো এইবিলাক চচ আপোনাৰ, এইবিলাক চচ হয় আপোনাৰ। এইটো ইমেজিন কৰক, এইটো ক'ৰ পৰা হয় ইমেজিন কৰক। এইটো হ'ল চচ আপোনাৰ চাইনাৰ পৰা অহা হয়। তো এইফালে আছে চাইনা, দেখা পালে গম পায় চাইনাৰ পৰা হয়, চাইনা ভাষাত লিখা আছে এইবিলাক। তো ইংলিছত অলপমান লিখা আছে চিলি চচ উইথ চিকেন। এইবিলাক হ'ল চাইনাৰ পৰা অহা হয়। তো আপোনাৰ প্ৰাইচ হ'ব আপোনাৰ 499ৰ পৰা ষ্টাৰ্টিং আছে। এইবিলাক চাব পাৰে, এইবিলাক চচ, পিজ্জা পাস্তা চচ, গাৰ্লিক চচ। এইটো হ'ল আপোনাৰ মালয়েছিয়াৰ পৰা অহা হয়, মায়ামিৰ প্ৰন চিপছ হয়। প্ৰন চিপছ আপোনাৰ 85ৰ পৰা 90ৰ ভিতৰত পাই যাব। এইটো এটা হট স্পাইচি। এইটো হ'ল কোৰিয়ান চিপছ হয়। এইফালে এইটো কোৰিয়ান স্পাইচি। এইটো কোৰিয়ান স্পাইচি হয়, এইটো কোৰিয়াৰ পৰা অহা হয়। এইফালে আপোনাৰ টাকিছো ইয়াত থৈ দিছে। প্ৰতিটো আপোনাৰ ফ্লেভাৰে পাই যাব ইয়াত।
তো এইখিনি হ'ল আপোনাৰ মালয়েছিয়াৰ পৰা অহা হয়। তো এইফালে আছে চিজ বল, এইফালে চিজ বল আছে, এইফালে আছে চিজ বল। তো এইফালে আছে প্ৰিংগলছ। তো প্ৰিংগলছো আপোনালোকে পাই যাব। এইটো হ'ল ইণ্ডিয়ান, তো 115 টকাত পাই যাব এইটো। প্ৰিংগলছো আপোনাৰ বাহিৰৰ পৰাও অহাও আছে ইয়াত। তো এইটো হ'ল বাহিৰৰ পৰা অহা হয়। তো 299 পৰিব, এইটো 299 পৰিব পিজ্জা। প্ৰিংগলছ হয়। ইফালে আছে আপোনাৰ ডেটছ, প্ৰিমিয়াম ডেটছ। তো ইফালে আপোনাৰ প্ৰিমিয়াম ডেটছ আছে। এইটো হ'ল আপোনাৰ UAE পৰা অহা হয়। এইটো চাব পাৰে UAE। তো আমাৰ বেছি দাম নহয়, এইটো 299 পৰিব। তো বন্ধুসকল, ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব। তো ইফালে আছে আপোনাৰ ফ্ৰিজত কি বস্তু আছে আপোনালোকক দেখাম। ইফালে আছে আপোনাৰ চচেছ, পৰ্ক আছে, চিকেন আছে। তো এইবিলাকো বাহিৰৰ পৰা অহা হয়। আৰু এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোকক দেখাম, হয়তো বহুতে দেখা নাই এইটো বস্তু হ'ল এইটো আপোনাৰ অক্টোপাছ হয়। এইটো বিগ অক্টোপাছ, এইটো ডাঙৰ অক্টোপাছ হয়। তো এইটো বাহিৰৰ পৰা অহা হয়। কোনে কোনে খাই পাইছে এইটো জনাব আপোনালোকে। তো এইটো আপোনাৰ কিলো 1500 টকা পৰিব। অক্টোপাছ দেখিয়ে কিবা ঘিণ লাগিছে। অক্টোপাছো খাই মানুহে, কি যে হ'ব। এইটো বাহিৰৰ পৰা অহা হয়। এইফালে আছে আপোনাৰ ফ্ৰ'জেন ফ্ৰুইটছ, ধুনীয়াকৈ এইবিলাক চব বাহিৰৰ পৰা অহা হয়। তো প্ৰাইচ আপোনাৰ 1650 পৰিব। এইফালে আছে চীজ, এইফালে এপিগেমিয়া, য়াকুল চেকুলো আহে ইয়াত। তো বৰ্তমান এভেইলেবল নাই ইয়াত। তো ফ্ৰুইটছ আপোনাৰ আছে ড্ৰেগন ফ্ৰুইট, এভোকাডো। তো ইফালে এভোকাডো বৰ্তমান ষ্টকত নাই। তো এইখিনি ফ্ৰুইটছ আপোনাৰ ষ্টকত আছে। তো এইফালে আছে মনষ্টাৰ, প্ৰাইচ আপোনাৰ 350 হয়। এইফালে আছে প্ৰাইম ড্ৰিংক, প্ৰাইচ হৈছে আপোনাৰ 1250 টকা। এইটো আমেৰিকাৰ পৰা অহা হয়। তো এইফালে আছে ব্লেক ৱাটাৰ, প্ৰাইচ আপোনাৰ 100 টকা। স্প্ৰাইট, এইটো ভাবিব আপোনালোকে ইণ্ডিয়ান স্প্ৰাইট বুলি ভাবিব আপোনালোকে, কিন্তু আমাৰ ইণ্ডিয়াৰ নহয় এইবিলাক। তো এইটো বাহিৰৰ হয়। 150ত পাই যাব আপোনালোকে। স্প্ৰাইট চাব পাৰে। তো ভাবিব এইটো ইণ্ডিয়াৰ হয়, কিন্তু ইণ্ডিয়ান নহয়, এইটো বাহিৰৰ প্ৰডাক্ট হয়। 150ত পাই যাব আমাৰ ইয়াত। তো ইফালে আমাৰ ইণ্ডিয়ান প্ৰডাক্টো দুটামান ৰাখিছোঁ ইফালে। তো এইটো হৈছে আপোনাৰ টবলেৰেন চকলেট। তো এইটো আপোনাৰ ছুইজাৰলেণ্ডৰ পৰা অহা হয়। 225ৰ পৰা ষ্টাৰ্টিং আছে আপোনাৰ। 199ৰ পৰা ষ্টাৰ্টিং আছে। 225লৈকে পাই যাব আপোনালোকে ইয়াত। এইটো আপোনাৰ ছুইজাৰলেণ্ড আছে, আপোনাৰ বেম্বো শ্বুট। তো বাঁহৰ গাজা বুলি কয়। তো বাঁহৰ গাজাৰ পৰা আচাৰ বনোৱা হয়। এইটো মেইন বস্তু বেম্বো শ্বুট। এইটো ডাইৰেক্ট আছে আপোনালোকৰ। এইটো আপোনাৰ 110ৰ পৰা আপোনালোকে ইয়াত পাই যাব। এইফালে আছে আপোনাৰ চিকেন ড্ৰাই, এইবিলাক চব হ'ল আপোনাৰ চাটনি। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। তো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ। তো টাটা, বাই বাই, টেক কেয়াৰ, লাভ ইউ।